8টা মানে পিছলৈকে আমাৰ কি হ'ল সাজু আৰু মোৰ মানে ল'ৰা ছোৱালী দেখালে 9টা ল'ৰা ছোৱালী দেখালে গতিকে মই সেই ল'ৰা ছোৱালী কেইটাৰ নাম মানে ইমান বেছি ল'ৰা ছোৱালীৰ নাম মনত ৰাখিব দিগদাৰ হয় গতিকে মই তেখেতক যেতিয়া মাতিব লাগে মই মাতো এই যে আন্দারের বাপ এই যে পুয়ারের বাপ কই গেল হ্যাঁ হেতু ইন্টারেস্টিং আছে না হয় হয় Hello everyone, welcome back to my YouTube channel. আৰু মই জনাৰণ আৰু দেখিছে মোৰ সৈতে কোন বহি আছে এক্ট্ৰেছ পংখী কাশ্যপ তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে আৰু বহুত দিনৰ বিৰতিৰ পাছত আজি ইণ্টাৰভিউ লৈ আছোঁ বহুতে কৈছে ইণ্টাৰভিউ কিয় লোৱা নাই তেনেকৈ সময় নিমিলে তো আজি ফাইনেলি সময় মিলিলে তাহলে আমাৰ লগত আছে পংখী কাশ্যপ থ্যাংক ইউ জনাৰ্দন তোমাৰ চেনেললৈ মোক মাতাৰ বাবে আৰু মোৰ ফালৰ পৰা থেংক ইউ যে ইমানখিনি ব্যস্ততাৰ মাজত যে সময় দিছা তুমি থেংক ইউ ছ' মাছ আৰু ষ্টাৰ্টিঙতে মানে যেহেতু এটা সন্মান আমাৰ কাৰণেও কঢ়িয়াই আছে গোটেই অসমবাসীৰ কাৰণে সেইকাৰণে মই মোৰ ফালৰ পৰা সৰু সন্মান যাচিব বিচাৰিছোঁ আৰু নাই যিহেতু আজিকালি ডাঙৰ এক্ট্ৰেছ হৈ গৈছা একদম নহয় ডাঙৰ এক্ট্ৰেছ মই জাষ্ট মানে ষ্ট্ৰাগলিং এক্ট্ৰেছ হয় যিহেতু আমাৰ এনেকৈ ধেমালি চলি থাকে যিহেতু আমি বহুত দিন আগৰে চিনাকি মোতকৈ বহুত ডাঙৰ হয় বাৰু কিন্তু আমি ফ্ৰেণ্ড কিন্তু আমাৰ ফ্ৰেণ্ডশ্বিপটো বহুত ভাল ভাইটি হয় আমাৰ ফ্ৰেণ্ডশ্বিপটো এনেকুৱা আৰু আমাৰ এই ইণ্টাৰভিউটো আজি মানে এনেকৈ হাঁহি ধেমালি তুমি তই চব চলি যাব পাৰে একোতো প্ৰব্লেম নাই আপোনালোকে যাতে একো বেয়া নাপায় কাৰণ আমাৰ ফ্ৰেণ্ডশ্বিপটো বহুত দিন পুৰণা হয় সেইটো কাৰণে আমি কেজুৱেলি ইণ্টাৰভিউ এটা কৰিম আৰু আজি তাৰে আগতে সন্মান যিহেতু তুমি এটা সন্মান আমাৰ কাৰণে কঢ়িয়াই আনিছা মোৰ বৰ্তমান দিব পৰা তেনেকৈ বেছি সামৰ্থ্য নাই সেইকাৰণে গামোচাৰে আদৰিছোঁ আৰু এতিয়া চেনেলটো ডাঙৰ হৈ যাব তেতিয়া নতুন গিফ্ট কিবা কিবি আনিম বুলি ভাবিছোঁ বেলেগ বেলেগ কৰি থাকিব লাগিছিল চেনেলবিলাকত নাই নাই মৰমেৰে দিয়া সকলো উপহাৰে ডাঙৰ আচলতে থ্যাংক ইউ ছ' মাছ তো আমি এতিয়া ইণ্টাৰভিউটো আৰম্ভ কৰিম নমস্কাৰ মোৰ নাম পংখী কাশ্যপ ত' পংখীবা তোমাৰ অৰিজিনেলি ঘৰ ক'ত গুৱাহাটী নে অৰিজিনেলি আমি নলবাৰীৰ হয় নলবেৰা আমি তাৰপিছত যদিও নলবাৰীৰ হয় জন্ম আমাৰ গুৱাহাটীতে মোৰ দেউতাই গুৱাহাটীত চাকৰি কৰে বিয়া পাতি গুৱাহাটীলৈ শ্বিফ্ট হ'ল গতিকে মই মোৰ দাদা আমি গুৱাহাটীত জন্ম গুৱাহাটীতে ডাঙৰ দীঘল হ'লোঁ স্কুলিঙো চাগে গুৱাহাটী স্কুলিং গুৱাহাটী কলেজ স্কুলিং মই একদম ফাৰ্ষ্ট প্ৰাইমেৰী স্কুল আছিল মোৰ প্ৰসন্ন বিদ্যাপীঠ বুলি বৰা চাৰ্ভিচত তাৰপিছত আইডিয়েল নাৰ্চাৰী হাইস্কুল দেন মই HS কৰিলোঁ হেণ্ডিক গাৰ্লছ কলেজৰ পৰা তাৰপিছত গ্ৰেজুৱেশ্যন অলছ' হেণ্ডিক গাৰ্লছ কলেজৰ পৰা তাৰপিছত মোৰ মাষ্টাৰ ডিগ্ৰী হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা এতিয়াও কিবা পঢ়ি আছা নাই পঢ়া মাষ্টাৰ ডিগ্ৰী কৰিয়ে সমাপ্ত কৰিলোঁ সমাপ্ত নহয় একচুৱেলি মই আফটাৰ মাষ্টাৰ ডিগ্ৰী এতিয়া মই নেটৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ এবাৰ নেট দিছোঁ ক্লিয়াৰ নহ'ল আৰু নেটৰ কাৰণে প্ৰিপেয়াৰ আৰু যিহেতু মই জানো মানে অকণমান গম পাওঁ যিহেতু আগৰে চিনাকি তুমি NAD চাগে ৱৰ্কশ্বপ কৰিছিলা ন NAD ৱৰ্কশ্বপ কৰিছোঁ মই থিয়েটাৰ আৰ্টত মাষ্টাৰ্ছ কৰিছোঁ মাষ্টাৰ ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিত মইতো বাৰু জানো কিন্তু দৰ্শকসকলে জানিব বিচাৰে মানে তোমাৰ একদম ষ্টাৰ্টিং ক'ৰ পৰা আৰম্ভ কৰিছা তুমি মানে এই লাইনটোত কেনেকৈ আহিলা কিয় আহিলা মোৰ মা খুব ইণ্টাৰেষ্টেড আছিলে এইটো লাইনত সৰুৰ পৰা প্ৰথমে ডান্সত ডান্স শিকালে মায়ে ডান্স কৰিলোঁ মই বহুত তেনেকৈ প্ৰাইজ মানে যেতিয়া ডান্স কম্পিটিশ্যনবোৰ প্ৰাইজ পাওঁ তেনেকৈ আহি প্ৰাইজ পালে ভাল লাগে মোৰ একদম এটা ছাৰপ্ৰাইজ আছে আপোনালোকে চাগে থাম্বনেইলত গমে পাইছে সেইটোৰ বিষয়ে সেইটো যাম পিছত কিন্তু এতিয়া কেনেকুৱা লাগিছিলে প্ৰাইজ পালে বিৰাট ভাল লাগে আৰু নাপালে বিৰাট বেয়া লাগে দুখ লাগে গতিকে তেনেকৈ আৰম্ভ হ'ল মোৰ ডান্সৰ পৰা তাৰপিছত অভিনয় মই নাটক আচলতে নাটক এতিয়াও কৰি আছোঁ আগতেও মই নাটক কৰিলোঁ নাটকৰ পৰা মোৰ আৰম্ভ হৈছে মোৰ মায়ে তেনেকৈ সৰুতে নাটক কৰি চিলড্ৰেন প্লে কৰিলোঁ তাৰপিছত মানে সৰুতে তুমি প্লে কৰিছা সৰুতে মই কৰিছোঁ সৰুৰ পৰাই মই চিলড্ৰেন প্লে কৰিছোঁ তাৰপিছত মই একদম প্ৰথম কেমেৰা বুলি ক'লে চিৰিয়েল মই প্ৰথম কৰিছোঁ সংযোগ ৰঙত সংযোগ টেলিকাষ্ট হৈছিলে তেতিয়া মই ক্লাছ 10ত মই সেই চিৰিয়েলখন কৰিছোঁ মুন্না আহমেদ তেখেত ডিৰেক্টৰ আছিলে তেখেতৰ ডিৰেকশ্যনত মোৰ সেইখন প্ৰথম চিৰিয়েল মানে কেমেৰাত যদি মোৰ এণ্ট্ৰি বুলি কওঁ মই সেইখনৰ পৰা ভুল নহ'ব আৰু মই তোমাৰ চিৰিয়েল চাইছিলোঁ ভাড়াঘৰ আৰু চবত কি হৈছে খাপলাং কাইখনৰ কাৰণে মানে বহুত মানুহে ভাড়াঘৰ প্ৰথমে তাৰপিছত খাপলাং কাই এই দুখন চিৰিয়েলৰ কাৰণে মোক মানুহে অলপমান যি চিনি পায় এই দুখন চিৰিয়েল চিনি পোৱা হৈছোঁ হয় চ' অকণমান কিবা খাপলাং কাই কিবা ডাইলগ মনত আছে বহুত পপুলাৰ আছিলে খাপলাং কাইৰ মোৰ কেৰেক্টাৰটোৱে বেলেগ আছিলে খাপলাং কাইত
এগৰাকী মিয়া মানে আমাৰ যিটো চহৰ অঞ্চলৰ মিয়া মহিলা এগৰাকী মই বহিছিলোঁ আৰু সাজুদা আছিল চাগে তোমাৰ একদম মোৰ এগেইনষ্টত সাজু আছিলে আৰু সি মানে সেই যিটো লেংগুৱেজটো সেই কাৰণ মইতো বেংগলী নহয় বেংগলী ছোৱালী গতিকে সেই যে বেংগলী মানে হেৰিটো লেংগুৱেজটো আয়ত্ত কৰাত মোক বহুত সহায় কৰিছে সাজু তেওঁৰ পৰা মই শিকি মই তেনেকৈ আয়ত্ত কৰি ষ্টাৰ্টিঙত পাৰিছিলা নে ক'ব পৰা নাই বহুত প্ৰব্লেম হৈছে চাগে ন ইমান বেছি হোৱা নাছিলে নাই মানে কি হয় যেতিয়া শ্বট লোৱাৰ আগে আগে মই মানে গৈ কাটাক খুব কাম কৰোঁ বোলে এইটো ভালে সেইটো শিকাই দিয়ে এইবিলাক কি হ'ব তেনেকৈ প্ৰিপেয়াৰ হৈ লওঁ দেন শ্বট দিওঁ আকৌ প্ৰিপেয়াৰ হৈ শ্বট দিওঁ কিন্তু পিছলৈকে এনেকুৱা হ'ল যে মোক আৰু শিকাবৰ প্ৰয়োজন নাই যিকোনো ভাষাই মানে মই নিজে ট্ৰান্সলেট কৰিব পৰা হ'লোঁ মই নিজে মোৰ আয়ত্তত আহি অকণমান যদি মনত আছে অকণমান আচ্ছা মোৰ তাৰমানে পিছলৈকে আমাৰ কি হ'ল সাজু আৰু মোৰ মানে ল'ৰা ছোৱালী দেখালে 9টা ল'ৰা ছোৱালী দেখালে গতিকে মই সেই ল'ৰা ছোৱালীকেইটাৰ নাম মানে ইমান বেছি ল'ৰা ছোৱালীৰ নাম মনত ৰাখিব দিগদাৰ হয় গতিকে 7টা মানে আমাৰ যিসমূহ মঙল বুধ বৃহস্পতি তেনেকৈ নাম থৈ লাষ্টত আন্ধাৰ জোনাক মানে 7টা 12 নাম 7টা 12 মানে 9টা ল'ৰা ছোৱালী আছিলে 9টা ল'ৰা ছোৱালী আছিলে তাৰপৰা 7টা 12 নাম আৰু বাকী 2টা থাকি গ'ল যে এজনৰ নাম আন্ধাৰ এজনৰ নাম জোনাক তাৰপিছত আমাৰ মানে অসমীয়া হেৰিটো আছে যে গিৰিয়েকৰ নাম লৈ আমি নামাতে যেতিয়া নিজৰ হাজবেণ্ডক মাতে নামটো নলয় আমাৰ অসমীয়া আমাৰো মানে এনেকুৱা ঘৰত আছে আমি মা দেউতাহঁতক দেখিছিলোঁ কেতিয়াও নাম নলয় গতিকে মই তেখেতক যেতিয়া মাতিব লাগে মই মাতো এই যে আন্ধারের বাপ এই যে পুয়ারের বাপ কই গেল হ্যাঁ সেইটো ইন্টারেস্টিং আছিল না হয় ওকে বাৰু তোমাৰ সিৰিয়েলৰ বিষয়ে গম পালো তো নতুন কিবা সিৰিয়েল কৰি আছা নেকি বৰ্তমান সময়ত নাই কৰা বৰ্তমান মই আচলতে মোৰ জীৱনটোত অকণমান মানে মোৰ সকলোৰে জীৱনতে আহে মোৰ ৰিচেণ্টলি মই মোৰ মাক হেৰুৱালোঁ গতিকে মই মানে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি গুচি গ'লোঁ তেতিয়া মোৰ গেপ হ'ল অকণমান ঘূৰি আহিলোঁ মোৰ মা মানে বেমাৰত পৰিলে গতিকে মই ঘৰত অকণমান সময় দিবলগীয়া হ'ল গতিকে এই লাইনটোৰ পৰা অকণমান মই ফালৰি কাটি আহি ঘৰত মই মাক সময় দিলোঁ কিন্তু তথাপিও মানে মা নাথাকিল আমাৰ মাজত আজি 6 মাহ হ'ল মা আমাৰ পৰা আঁতৰি যোৱা গতিকে সেই এনেকুৱা ধৰণৰ দুৰ্যোগবিলাকৰ কাৰণে মই অকণমান মানে এইটো লাইনৰ পৰা আঁতৰি থকাৰ বুলি ক'ব লাগিব তাৰপিছত এতিয়া আকৌ নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ চিনেমা কথা মই আনিম বুলি ভাবিছিলোঁ ক'লে বাৰু এইকেইটাই তো নতুনকৈ চিনেমা যিহেতু তুমি কৰি আছা সিহঁতকে কৰি চাওঁ হয় আৰু সেইটো এটা মই কৈ দিওঁ বাৰু ইমান ছাছপেঞ্চ দিয়াটো ভাল নহয় ৰিচেণ্টলি প্ৰাগ চিনে এৱাৰ্ড 2022 শিলচৰত হৈছিলে নহয় জানো তাত নমিনেশ্যন পালা তাৰপিছত দেখিলোঁ এই প্ৰাগ চিনে এৱাৰ্ড বেষ্ট ছাপৰ্টিং এক্টৰ ফিমেল এইটো একচুৱেলি ইয়াতে 21 লিখা আছে কি 20 মানে 20 যেহেতু হ'বলগীয়া আছিলে সেইটো কাৰণে নহ'ল চাগে কাৰণে চ' এইটো হৈছে এইটো বাৰু তোমাৰ ওচৰতে থৈছোঁ গ'ল নে গ'ল যেন লাগিছে এতিয়া নাজানো চ' এইটো তোমাৰ ওচৰতে ৰাখিলোঁ ফিল্মখনৰ বিষয়ে এই এৱাৰ্ডটো যে পাইছে ফিল্মখনৰ নাম হৈছে তুমি মালালা আৰু সেইখন ফিল্মে চাগে বহুতো জেগাত নমিনেশ্যন পাইছে চ' মই ইমান ষ্টাডি কৰা নাই ফিল্মখনৰ বিষয়ে ত' কিবাই ক'ব আৰু ফিল্মখন তুমি ক'লাই তুমি মালালা ডিৰেকশ্যন কৰিছে ৰূপক গগৈ ৰূপক দাই ডিৰেকশ্যন কৰিছে স্ক্ৰিপ্ট লিখিছে অভিষ্কা ফুকন অভিষ্কা বাই খুব ধুনীয়া এখন ছবি আচলতে খুব আনকমন ছবি যিটো আমাৰ নৰ্মেল আমাৰ মানে হিৰো হিৰইন তেনেকুৱা ধৰণৰ কনচেপ্ট নহয় এটা মানে ধুনীয়া বিষয় লৈ মই নকওঁ চিনেমাখনৰ বিষয়টো ক'লে হয়তো মানুহৰ ছাছপেন্স আৰু আপোনালোকে চাব যাব লাগিব নিশ্চয় চিনেমাখন এতিয়ালৈকে ৰিলিজ হোৱা নাই কিন্তু চিনেমাখন বিভিন্ন জেগাত আমাৰ ফেষ্টিভেলত মানে পঠিওৱা হৈছে পাব্লিচিঙৰ কাৰণে ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত পঠিওৱা হৈছে কেইবাটাও ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত এণ্ট্ৰি পাইছে আমাৰ চিনেমাখনে আৰু ৰিচেণ্টলি প্ৰাগ চিনে এৱাৰ্ডতো তেনেকৈ বহুতকেইটা নমিনেশ্যন পালোঁ আমি আৰু ফাইনেলি আমি 5টা এৱাৰ্ড আমি আমাৰ চিনেমাখনে সক্ষম হ'লোঁ আমি আৰু তাৰ মাজত মই সেইটোৱে বেষ্ট ছাপৰ্টিং এক্টৰ ফিমেল তাৰ কাৰণে মই নমিনেট হ'লোঁ আৰু এৱাৰ্ডটো পালোঁ খুব সুখী এই ফিল্মখনৰ মানে তোমাৰ এণ্ট্ৰিটো কেনেকৈ হ'ল মানে ফিল্মখনৰ এইটো আচলতে হেৰি মই নাম ল'ব লাগিব অনন্ত বৰা অনন্ত দা
অনন্তদাই তেওঁলোকৰ চিনেমাখনৰ যেতিয়া মানে ৰূপকদাহঁতৰ কাষ্টিঙৰ কাম চলি আছে বা স্ক্ৰিপ্টৰ কাম চলি আছে, পেপাৰ ৱৰ্কখিনি হৈ আছিলে, তেতিয়া অনন্তদাই মানে ৰূপকদাক ক'লে যে এনেকৈ পংখী আছে, পংখী মানে কৰিব পাৰে সেই কেৰেক্টাৰটো, গতিকে তেনেকৈ ৰূপকদাই মোক মাতিলে, স্ক্ৰীণ টেষ্ট হ'ল, হোৱাৰ পিছত আমাৰ ৱৰ্কশ্বপো হৈছে। ৱৰ্কশ্বপ আচলতে এখন চিনেমাৰ আঁৰত মানে বহুত চিনেমাখন চাওঁতে মানে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা সময়, কিন্তু আচলতে তাৰ পিছত যে কিমান মানে কষ্ট থাকে, কিমান প্ৰিপেৰেশ্যন মানে থাকে। আমি ৱৰ্কশ্বপ কৰিছোঁ চিনেমাখনৰ কাৰণে, অকল ময়েই নহয়, আমাৰ যিমান ছিনিয়ৰ এক্টৰ আছে তেওঁলোকে কৰিছে, গোটেই টিমে ৱৰ্কশ্বপ কৰিছে চিনেমাখনত। গতিকে কেৰেক্টাৰবোৰ মানে আচলতে আমি আচল মানুহটো কেমেৰাত মানে বেলেগ দেখা বহুত বেলেগ হয়, গতিকে সেই স্ক্ৰীণ টেষ্ট মানে এখন স্ক্ৰীণত মানে সেই কেৰেক্টাৰটোত মই খাম নে নাখাম বা মোক কেনেকুৱা লাগিব, সেই বস্তুখিনি লৈ এটা ৱৰ্কশ্বপ হৈছিলে ধুনীয়াকৈ। সেই ৱৰ্কশ্বপৰ পিছত আমি শ্বুটিং হ'ল আমাৰ, তাৰপিছত ডাবিঙৰ কাম হ'ল, আৰু গতিকে মইতো চাইছোঁ চিনেমাখন, আমি চালোঁ, খুব ধুনীয়া এখন ছবি। আৰু আচলতে এতিয়া কেতিয়ালৈকে ৰিলিজ দিয়ে সেইটো ফিক্স কৰা নাই, কাৰণ এতিয়াও বহুতকেইটা ফেষ্টিভেলত মানে আৰু ইয়াতো আমাৰ অসমতো আৰু 2-3টা ফেষ্টিভেল আছে, তাৰ কাৰণে আমি আশা কৰি আছোঁ যে প্ৰাক চিনে এৱাৰ্ডৰ নিচিনা আৰু যেন বঁটা আহে। গতিকে সেই যেতিয়া ফেষ্টিভেলসমূহৰ পৰা ওলাই আহিব, তাৰপিছত চিনেমাখন ৰিলিজ দিয়ে, কেতিয়া ৰিলিজ কৰিব সেইটো প্লেন কৰা হয়। আপোনালোকে গম পাব, আৰু মোৰ চেনেলৰ যোগেদি হ'লেও গম পাব, আপোনালোকে পায়ে থাকিব গোটেইখিনি কথা। প্ৰথম যিহেতু তুমি কৰি আছিলা চিৰিয়েলসমূহ কৰি আছিলা, চিৰিয়েল কৰাৰ পিছত এইখন তোমাৰ প্ৰথম ফিল্ম নে আৰু কৰিছা? নাই, মই ইয়াৰে আগতে মই আৰু 2খন চিনেমা কৰিছোঁ, এখন ৰিলিজ হোৱা নাই এতিয়ালৈকে। এখন ৰিলিজ হৈছে, সেইখন মাজৰাতিৰ কেতেকী বুলি, ডক্টৰ শান্তনা বৰদলৈ বাইদেউ, সেইখনো খুব ধুনীয়া ছবি। সেইখনে আমাৰ ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছে। সেইখন তাত মোৰ ইমান বেছি কেৰেক্টাৰ, মেজৰ কেৰেক্টাৰ নাছিলে, সৰু কেৰেক্টাৰ এটা কৰিছিলোঁ। আৰু তাৰপিছত এখন বাগানীয়া, ৰিজনেল আমাৰ মানে বাগানীয়া আদিবাসী এখন ছবি, যদিও বাগানীয়া হয়, তাই ডিৰেক্টৰজন কিন্তু হেৰি হয়, বম্বেৰ হয়। তেখেতে মানে গোটেই কাষ্ট এণ্ড ক্ৰিউখিনি অসমৰ লৈছে, আৰু টেকনিকেল টিমখিনি তাৰ পৰা আহিছে। সেইখন শ্বুট হৈ গৈছে, সেইখনৰ মানে পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে। তাৰপিছত থাৰ্ড মুভি মই এইখন। থাৰ্ড মুভি, অ'কে। চ' আৰু এটা কথা সুধোঁ, যেতিয়া তুমি গম পালা যে প্ৰাক চিনে এৱাৰ্ড নমিনেশ্যন পাইছা, বেষ্ট ছাপৰ্টিং এক্টৰ ফিমেল, কেনেকুৱা লাগিছিলে? বিৰাট ভাল লাগিছে মানে, আৰু আচলতে নমিনেশ্যনটো পোৱাটোৱে ডাঙৰ কথা। মই তেনেকৈ ভাবি লৈছোঁ যে ইমান এটা প্ৰাক চিনে এৱাৰ্ডৰ নিচিনা আমাৰ অসমত এটা ডাঙৰ এৱাৰ্ড ফাংচন ন, গতিকে প্ৰাক চিনে এৱাৰ্ডত মই নমিনেশ্যন পাইছোঁ, সেইটোৱে মোৰ কাৰণে সুখৰ কথা। মই এৱাৰ্ড পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু মই নমিনেশ্যন পাইছোঁ, মই সুখী, তেনেকৈ ভাবি থৈছিলোঁ। কিন্তু মোৰ টিম মেম্বাৰখিনিয়ে কৈ আছে যে তই পাব লাগে, পাব পাৰ তেনেকৈ, বাট মই ইমান বেছি তেনেকৈ আশা কৰা নাছিলোঁ। গৈছোঁ জাষ্ট, মই তালৈ গ'লোঁ, গৈ যেতিয়া এনাউন্স কৰিছে, মই নিজে ছাৰপ্ৰাইজ, মানে মই ভবা নাছিলোঁ যে মই পাম, কাৰণ মোৰ যিটো কেটেগৰী আছিলে সেই কেটেগৰীত বহুতখিনি ছিনিয়ৰ এক্টৰ আছিলে, ছিনিয়ৰ এক্টৰসকলো নমিনেট হৈছিলে, গতিকে মই ভবা নাই যে সেই তেওঁলোকৰ মাজত মই পাম, কিন্তু আনএক্সপেক্টেড আছিলে। যিখিনি হ'ব বাৰু, কংগ্ৰেচুলেশ্যন প্ৰাক চিনে এৱাৰ্ড, আৰু আগলৈও এনেকুৱা কাম কৰিবা, আৰু যাতে এনেকৈ বঁটা আহে, আৰু ইণ্টাৰভিউ ল'ব পাৰোঁ আমি। চ' গোটেইখিনি আপোনালোকে চালে, গোটেইখিনি কথা গম পালে, আৰু বিশেষ বেছি গম পাবলগীয়া হ'লে পংখী কাশ্যপৰ যোনটো ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যন লিংক দি আছে, আৰু ফেচবুক, আপোনালোকে গৈ পেলাই ফ'ল' কৰিব। কিবা থাকিলে কমেণ্ট ছেকশ্যনত জনাব, যদি কিবা ভুল হৈছে। আমাৰ ইণ্টাৰভিউটো আজি ইয়াতে শেষ কৰিছোঁ, আকৌ লগ পাম নতুন এক্টৰৰ সৈতে, এক্ট্ৰেছ নতুন লগ পাম অতি সোনকালে। আৰু বহুত দিন মই ইণ্টাৰভিউ কৰা নাছিলোঁ, সেইকাৰণে অকণমান নাৰ্ভাছো হৈ গৈছোঁ, বহুত দিন কৰা নাই, 2 বছৰ গেপ, আপোনালোকে গমেই পাইছে। চ' কি ক'বা? শেষত মই ইমানেই ক'ম যে আপোনালোকে মৰম দিয়ক, আশীৰ্বাদ কৰক, যাতে কাৰণ আমাৰ অডিয়েঞ্চে, আমাৰ দৰ্শকে, আমাৰ দৰ্শকে যেতিয়া ভাল পাব, আমাক চাব, তেতিয়াই আমি সফল। বাকী আমাক একো নালাগে, আমাক আপোনালোকৰ মৰম লাগে আৰু আশীৰ্বাদ লাগে। আৰু মই জনাৰ্দনক, মোৰ ভাইটি আচলতে জনাৰ্দন, মানে খুব ভাল ভাইটি, যদিও আমি বহুত দিনৰ মূৰত লগ পাইছোঁ, কিন্তু সি খুব মৰমৰ হয়, খুব ভাল আমাৰ ফ্ৰেণ্ডশ্বিপ। গতিকে তাক মই থেংক ইউ জনালোঁ যে তাৰ ইউটিউব চেনেললৈ মোক মাতিলে। আৰু তোমাকো থেংক ইউ, তোমাক আপোনাৰ চব ওলাইছে যিহেতু ফ্ৰেণ্ড ন, তোমাকো থেংক ইউ।
ইমান ব্যস্ততাৰ মাজতে যে সময় দিছা ৰিচেণ্টলি আহি পাইছা চাগে যোৱাকালি আহি পাইছা আজি হৈছে 28 তাৰিখ 26ত আছিলে প্ৰাক্সিডি হ'ব 27ত আহি পাইছে আৰু আজি 28ত বহি পেলাই ইণ্টাৰভিউ দি আছোঁ চ' মই চাগে লাকি দুইটাই লাগি চ' থেংক ইউ ছ' মাছ আৰু এটা কথা আপোনালোকে জনাৰ্দন বড়ো ইউটিউব চেনেলটো যদি এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটোত আপোনালোকে প্ৰেছ কৰিব কাৰণ জনাৰ্দনে এনেকুৱা আমাৰ ফিল্ম ৰিলেটেড মানে আপডেটবোৰ দি থাকে গতিকে মিউজিক ভিডিঅ' কাৰ কোনটো গীত আহি আছে কোনটো ছিংগাৰ কেনেকুৱা মানে আপোনালোকে ভিডিঅ'টোতো চাই কিন্তু বিহাইণ্ড দ্য চিন বহুতে গম নাপায় যে ভিডিঅ'টো আৰু মানে কেনেকুৱা কেনেকৈ শ্বুটিং কৰিছে তো সেইবিলাক গম পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল সকলো আৰ্টিষ্টৰে আপোনালোকে পাই থাকিব নিশ্চয় গতিকে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তাৰ ফেচবুক ID ইনষ্টাগ্ৰাম ID গতিকে আপোনালোকে ফ'ল' কৰিব আৰু যদি আমাৰ কথা বতৰাৰ মাজত কিবা যদি ভুল ভ্ৰান্তি হৈছে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনাব আমি নেক্সট সেইটো ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ থেংক ইউ আৰু পংখিলত আৰু এটা ভিডিঅ' আহি আছে সেইটো হ'ব লাভ ষ্টৰী ৰাউণ্ড সেইটো চাই থাকিবৰ কাৰণে ৱেইট কৰিব লাগিব আৰু সেইকাৰণে কৈছোঁ যে বেল আইকন প্ৰেছ কৰি থৈ দিওঁ তেতিয়ালৈকে গম পাই যাব লাভ ষ্টৰী ৰাউণ্ডটো আহি আছে ফালিছে তাই কিন্তু সেইটো চালে গম পাব আপোনালোকে চ' থেংক ইউ